ভোগালী বিহু অসমৰ এক পৰম্পৰাগত উৎসৱ। সমূহ অসমবাসীয়ে নতুন শস্যৰ আনন্দৰে ভোগালী বিহু পালন কৰে। ভোগালী বিহুৰ বিশেষত্ব হৈছে ভেলাঘৰ। এই বিহুত লোকসংস্কৃতি আৰু পৰম্পৰাৰ এক দৃষ্টান্ত দেখা যায়। সৰু আৰু ডাঙৰ সকলোৱে আনন্দৰে এই উৎসৱ মনা হয়। এই উৎসৱে আমাক আমাৰ শস্যৰ আনন্দৰ সৈতে গাঁৱলীয়া পৰম্পৰা আৰু সংস্কৃতিৰ প্ৰতি সন্মান আৰু মৰম দেখুৱায়। ভোগালী বিহু তাতে আকৌ চিতল মাছ নাখালে জানো হ'ব? উৰুকাৰ ৰাতিত সৰু ডাঙৰ ডেকা গাভৰুৰ পৰা বৃদ্ধলৈকে গীতৰ পৰিসৰেৰে অসমীয়া সংস্কৃতিৰ এক আৱেগৰ অনুভৱ কৰে। বিহুৰ দিনা পুৱা মেজি জ্বলাই অগ্নিসেৱা কৰে। এই জুইত পৰম্পৰাগত বস্তুবোৰ দাহ কৰি প্ৰকৃতিত সমৰ্পণ কৰে। ই নতুন শস্যৰ বাবে কৃতজ্ঞতাৰ প্ৰতীক। সৰুৱে ডাঙৰজনক সন্মান আৰু সেৱা জনায়। ই হৈছে অসমীয়াৰ ঐতিহ্যৰ আত্মাৰ প্ৰতিফলন। যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম। ধন্যবাদ।